নমস্কাৰ মই ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আজি আপোনালোকৰ আগলৈ মই যোগ আৰু স্বাস্থ্যৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়ি আহিছোঁ আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আপোনালোক সকলোৱে জানে 2015 চনত প্ৰথমবাৰৰ বাবে সন্মিলিত ৰাষ্ট্ৰসংঘৰ উদ্যোগত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছিল আৰু আজি পুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই উপলক্ষে মই সম্পূৰ্ণ চিকিৎসকৰ দৃষ্টিভংগীৰে এটা বৈজ্ঞানিক বিশ্লেষণৰে যোগ আৰু প্ৰাণায়ামৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়ি আহিছোঁ মই জানো যে আমাৰ ভাৰতবৰ্ষত লগতে সমগ্ৰ বিশ্বতে যোগ আৰু প্ৰাণায়ামৰ বিষয়ে জনা গুণী জ্ঞানী বহুতো লোক আছে যিসকলৰ লগত মই কেতিয়াও ফেৰ মাৰিব নোৱাৰিম তেখেতসকলৰ কথা মই বহুত কম কথা মই জানো কিন্তু তথাপি চিকিৎসকৰ দৃষ্টিভংগীৰে আৰু মানৱ শৰীৰৰ অংগ প্ৰত্যংগৰ কাৰ্যকলাপৰ লগত আমাৰ যোগ প্ৰাণায়ামৰ সম্পৰ্কৰ বিষয়ে কিছু কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ ভুল হ'লে ক্ষমা কৰিব ধন্যবাদ আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সন্মিলিত ৰাষ্ট্ৰসংঘই এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ থিম কৰিছে yoga for health yoga at home অৰ্থাৎ যেহেতু কৰোনা ভাইৰাছৰ সন্ত্ৰাস গোটেই বিশ্বতে অব্যাহত আছে সেইকাৰণে আমি ৰাজহুৱাভাৱে যোগ প্ৰাণায়াম কৰিব নোৱাৰো গতিকে ঘৰতে আমি যোগ প্ৰাণায়াম কৰোঁ আশা কৰোঁ সকলোৱে যোগ প্ৰাণায়াম কৰিছে যোগ মানে কি যোগ মানে হ'ল সংযোগ ইয়াত দুটা কথা আছে প্ৰাণায়াম আৰু যোগাসন প্ৰাণায়ামৰ দ্বাৰা আমাৰ শৰীৰৰ বিশিষ্ট অংগ প্ৰত্যংগবোৰৰ কাৰ্যকলাপৰ আমি উন্নত সাধন কৰিব পাৰোঁ আৰু যোগাসনৰ দ্বাৰা আমি শৰীৰৰ গঠন প্ৰক্ৰিয়াৰ উন্নতি সাধন কৰিব পাৰোঁ প্ৰাণায়াম মানে কি প্ৰাণায়াম প্ৰাণ হ'ল বতাহ আৰু আয়াম মানে হ'ল কণ্ট্ৰল বা নিয়ন্ত্ৰণ আমি স্বাভাৱিকতে যেতিয়া উশাহ নিশাহ লৈ থাকোঁ সেইবোৰ অজানিত হৈ থাকে কিন্তু যদি আমি সজ্ঞানে আৰু এক নিয়ন্ত্ৰণৰ মাজেদি দীঘলকে উশাহ নিশাহ লোৱা কৰোঁ সেইটোৱে প্ৰাণায়াম হৈ গৈ প্ৰাণায়াম কৰাৰ কিছুমান নিয়ম আছে আমি সাধাৰণতে প্ৰাণায়াম মুকলি আকাশৰ তলত নাইবা খুব ভালদৰে বতাহ অহা যোৱা কৰা কোঠাতহে কৰা উচিত খালী পেটত থাকিব লাগে কমেও 6 ঘণ্টা সময় মুখ্য আহাৰ খোৱাৰ পাছত আৰু ঢিলা কাপোৰ পিন্ধি ল'ব আৰু বিশেষ কিছুমান আসনত বহিব লাগে যিবোৰৰ কথা মই পাছত কম আৰু ৰাজহাড় পোন কৰি বহিব চকু বন্ধ কৰি ল'ব সন্মুখত দৃষ্টি ৰাখি একান্ত মনে যোগ প্ৰাণায়াম কৰিব লাগিব এটা যেহেতু মই বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা কৰিম আৰু যেহেতু চিকিৎসকৰ দৃষ্টিভংগীৰে আলোচনা কৰিম গতিকে মই কিছুমান মানৱ শৰীৰৰ অংগ প্ৰত্যংগৰ কিছুমান ছবি আপোনালোকক দেখুৱাব লাগিব আৰু এই ছবিৰ ভিতৰত প্ৰথম দেখুৱাব গৈছো মই মুখ আৰু ডিঙিৰ এটা ছবি যিটো আপোনাৰ মুখখন যদি মাজেৰে কাটি দিয়ে তেতিয়াহ'লে কেনেকুৱা দেখিব সেইটো দেখুৱাইছে ইয়াত চাওক এইটো হ'ল নাক আৰু এইটো হ'ল ফেৰিংছ আৰু এইখিনি হ'ল মুখ আৰু এইটো ফেৰিংছ নাকেৰে যেতিয়া উশাহ ল'ব এইপিনে গৈ পেলাই ফেৰিংছত সোমাই শেষত গৈ লেৰিংছৰ থ্ৰুদি গৈ আপোনাৰ ট্ৰেকিয়া বা শ্বাসনলীত প্ৰৱেশ কৰে ঠিক তেনেকৈ যেতিয়া ভাত কিবা খাদ্য খাওঁ মুখেৰে গৈ এই ফেৰিংছৰ মাজেদি গৈ ইছ'ফেগাছ বা খাদ্যনলীত সোমাই গৈ গতিকে এই আহাৰ যোৱা ৰাস্তা আৰু উশাহ নিশাহ লোৱা ৰাস্তাৰ এটা কমন মিটিং পইণ্ট আছে এইটো হ'ল ফেৰিংছ দ্বিতীয় কথা হ'ল এই নাকটো যদিও উশাহ যোৱা ৰাস্তা কিন্তু ইয়াত আমাৰ কিছুমান শৰীৰৰ বিভিন্ন ঠাইৰ পৰা আহি নলী ইয়াত মুকলি হয় যেনে ধৰক এইটো হ'ল হাড়ৰ মাজত থকা খালী ঠাই যিবিলাক আমি চাইনাছ বুলি কওঁ কেইবাটাও চাইনাছ থাকে এই চাইনাছৰ পৰা কিছুমান নলী আহি ইয়াৰ চিক্ৰিচনবোৰ নাকত পেলাই ঠিক তেনেকে চকুৰ পৰা নলী এডাল আহি ইয়াৰ নাকত পৰে আৰু কাণৰ পৰা আন এডাল নলী আহিও নাকত পৰে গতিকে এই নাকৰ লগত সংযোগ থকা এই নলীবোৰ আমি মুকলি কৰি ৰাখিব লাগে যদি নাকৰ কিবা কাৰণ বন্ধ হৈ থাকে এই নলীবোৰ বন্ধ হৈ যাব আৰু নানা ধৰণৰ বিসংগতি হ'ব এই কথাটো মনত ৰাখিব লাগে
দ্বিতীয় কথা হ'ল আমি যেতিয়া উশাহ লওঁ নাকেৰে উশাহ সোমাই ফেৰিংছেৰে আহি শেষত গৈ এই লেৰিংছেৰে গৈ শ্বাস নলী বা ট্ৰেকিয়াত সোমায় এই ট্ৰেকিয়াটো আচলতে ডিঙিৰ ঠিক ওপৰ ভাগৰ পৰা আৰম্ভ হৈ বুকুৰ ওপৰ ভাগত শেষ হয় এই ট্ৰেকিয়াটোৰ শেষত গৈ দুটা ভাগত ভাগ হয় যিহেতু আমি ব্ৰংকাছ বুলি কওঁ এই একোডাল ব্ৰংকাছ গৈ একোটা হাওঁফাওত সোমায় এইটো বাওঁফালৰ হাওঁফাও এই বাওঁফালৰ হাওঁফাওত আহি পেলাই ব্ৰংকাছটো সোমাই যায় ঠিক তেনেকৈ এই সোঁফালৰ হাওঁফাও সোঁফালৰ হাওঁফাওটোত এইটো ব্ৰংকাছ সোমাইছে আৰু ব্ৰংকাছটো শেষত কেইবাবাৰ ভাগত ভাগ হয় আৰু শেষত সৰু সৰু ভাগ হৈ গৈ শেষত চুলিৰ সমান ভাগ হৈ গৈ এসময়ত গৈ কেইবা নিযুত কৌটি কেইবা নিযুত হাওঁফাওৰ কোষত সোমাই গৈ গতিকে যেতিয়া আমি উশাহ স্বাভাৱিকভাৱে উশাহ নিশাহ ল'ম তেতিয়া এই উশাহ নিশাহ গৈ এই হাওঁফাওৰ কোষবোৰত সোমায় কিন্তু সেই সময়ত আমাৰ মাত্ৰ চাৰিবেগৰ এবাৰ কোষেহে কাম কৰি থাকে আৰু সেইকাৰণে অক্সিজেনৰ পৰিমাণো আমাৰ কেৱল পৰ্যাপ্ত পৰিমাণে থাকে বেছি অক্সিজেন আমি নাপাওঁ কিন্তু যদি আমি দীঘলকৈ উশাহ লওঁ যদি আমি প্ৰাণায়ামত লওঁ তেতিয়াহ'লে যথেষ্ট পৰিমাণে বতাহ আহি আমাৰ এই হাওঁফাওৰ কোষত সোমায় প্ৰতিটো হাওঁফাওৰ কোষেই সক্ৰিয় সবল হৈ উঠে আৰু যথেষ্ট পৰিমাণে অক্সিজেন আমাৰ শৰীৰত সোমায় যি আমাৰ কাৰণে অতি আৱশ্যকীয় গতিকে এই কথাটো মনত ৰাখিব লাগিব এতিয়া আমি অলপ গভীৰতালৈ যাওঁ এই ধৰক হাওঁফাও দুটা দুইফালে আছে বুকুৰ মাজতে আৰু মাজতে আছে হৃদপিণ্ড এই হৃদপিণ্ড বা হাৰ্ট আচলতে এটা পাম্প যিয়ে তেজ পাম্প কৰি শৰীৰৰ বিভিন্ন অংগলৈ পঠিয়াই দিয়ে আৰু বাহিৰৰ পৰা তেজ গ্ৰহণ কৰে এতিয়া এই হৃদপিণ্ডটোৰ মাজত এখন বেৰ আছে আৰু সোঁফালৰ ফালে যিখিনি অংশ সেইখিনিত অশুদ্ধ তেজ থাকে আৰু বাওঁফালে শুদ্ধ তেজ থাকে এতিয়া কথা হ'ল শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ পৰা অশুদ্ধ তেজ এই নলীৰে আহি পেলাই সোঁফালৰ ৰাইট এট্ৰিয়ামত সোমায় তাৰ পৰা ঠেলি দিয়ে ৰাইট ভেন্ট্ৰিকুলাৰ পঠাই দিয়ে আৰু তাৰপিছত হাৰ্টে সংকৰ্ষণ কৰি এই পালমনাৰী আৰ্টাৰীয়ে গৈ আমাৰ হাওঁফাওত সোমাই গৈ হাওঁফাওত সোমোৱাৰ পিছত কি হয় এতিয়া চাওক ইলেক্ট্ৰন মাইক্ৰস্কোপেৰে হাওঁফাওৰ কোষবিলাক অলপ ডাঙৰকৈ ইয়াত দেখুওৱা হৈছে হাওঁফাওৰ কোষৰ বেৰবোৰৰ মাজত এই নলীবোৰ সোমাই গৈ আৰু এই নলীবোৰৰ পৰা তেজত থকা কাৰ্বন ডাই অক্সাইড ইয়াৰ পৰা ওলাই গৈ হাওঁফাওৰ কোষত সোমায় আৰু হাওঁফাওৰ কোষত ইতিমধ্যে থকা অক্সিজেন ওলাই আহি পেলাই তেজবাহী নলীৰ ভিতৰত সোমায় গতিকে এই তেজবাহী নলী সোমোৱাৰ লগে লগে অক্সিজেন সোমোৱাৰ লগে লগে ৰঙা পৰে শুদ্ধ হয় এই শুদ্ধ তেজ এইফালে আহি হাওঁফাওৰ মাজেদি আহি বাওঁফালেদি গৈ বাওঁফালৰ আমাৰ হাৰ্টৰ লেফ্ট এট্ৰিয়ামত সোমাই তাৰ পৰা লেফ্ট ভেন্ট্ৰিকুলাৰলৈ যায় পিছত হাৰ্টটোৱে কণ্ট্ৰেক্ট কৰি দিয়াৰ লগে লগে এইপিনে ওলাই গৈ এইডাল নলীৰে গৈ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ শোধিত তেজ গুচি যায় এইটো হ'ল আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া আৰু শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়াৰ অন্তৰ্নিহিত সত্য এতিয়া এইটো ছবিত চাওঁ এইটো হ'ল আমাৰ বুকু য'ত হাওঁফাও দুটা আছে মাজতে হৃদপিণ্ড আছে আৰু এইটো হ'ল পেট য'ত ওপৰত লিভাৰ আছে ইয়াত ষ্টমাক আৰু তলত ইণ্টেষ্টাইনবোৰ থাকে আৰু এই পেট আৰু বুকুৰ মাজতে এখন মাচুলেৰে তৈয়াৰী বেৰ থাকে এই বেৰখনক আমি ডায়াফ্ৰাম বুলি কওঁ এই ডায়াফ্ৰামখনে উঠা নমা কৰাৰ ফলত আমাৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াটো চলি থাকে এতিয়া শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া কিছু কথা জানিবলৈ হ'লে আমি যেতিয়া উশাহ ভিতৰলৈ লওঁ তেতিয়া আমাৰ বুকুত থকা কামিহাড়বোৰ বহল হৈ মেল খাই যায় আৰু ইয়াৰ মাজত থকা ইণ্টাৰকষ্টেল মাচলবিলাকো ৰিলেক্স হৈ যায় আৰু ফলত আৰু ইফালে আমাৰ যিটো ডায়াফ্ৰাম থাকে সেই ডায়াফ্ৰামটো লাহেকে তললৈ নামি যায় ফলত বুকুখন বহল হৈ মেল খাই যায় আৰু পৰ্যাপ্ত মানে উশাহ বতাহ আহি আমাৰ হাওঁফাও দুটাত সোমাব পাৰে আৰু ঠিক তেনেকে যেতিয়া আমি উশাহটো এৰি দিওঁ তেতিয়া কামিহাড়বোৰ চাপ খাই আহে আৰু এই মাচলবিলাক কণ্ট্ৰেক্ট কৰে আৰু ইফালে আমাৰ ডায়াফ্ৰামখন ওপৰলৈ ঠেলি দিয়ে আৰু তেতিয়া উশাহ বতাহ বাহিৰলৈ ওলাই গুচি যায় এইটো হ'ল শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়া এতিয়া চাওক যেতিয়া আমি কাৰ্বহাইড্ৰেট মুখেদি খাওঁ সেইটো গ্লুকোজলৈ ৰূপান্তৰিত হয় আৰু ইণ্টেষ্টাইনত ই অৱশোষণ কৰি ই তেজত গৈ সোমাই গ'ল আনফালে আমি যেতিয়া উশাহ লওঁ তেতিয়া অক্সিজেন আহি পেলাই হাওঁফাওত সোমায় আৰু হাওঁফাওৰ পৰা তেজত সোমায় গতিকে তেজত সোমোৱা অক্সিজেন আৰু গ্লুকোজ দুয়োটা আহি পেলাই তেজেৰে আহি পেলাই শেষত গৈ অৱশেষত মানুহৰ প্ৰতিটো কোষতে সোমায় এইবোৰ হিউমেন চেল এই হিউমেন চেলৰ এইখন চেল মেমব্ৰেন যিখন প্ৰটিনেৰে গঠিত আনফালে তাৰ মাজত থাকে নিউক্লিয়াছ আৰু এইটো হ'ল মাইটকণ্ড্ৰিয়া যিটো বৰ উৎকৃষ্ট অংগ
এতিয়া গ্লুকোজ আৰু অক্সিজেন যি তেজেৰে আহি পেলাই কোষত সোমালে এইটো মাইটকণ্ড্ৰিয়াত সোমায় আৰু মাইটকণ্ড্ৰিয়াত এটা ৰাসায়নিক প্ৰক্ৰিয়া হয় এই ৰাসায়নিক ক্ৰিয়াৰ ফলত কাৰ্বন ডাই অক্সাইড পানী আৰু এটিপি নামৰ শক্তি উৎপন্ন হয় আপোনালোকে সকলোৱে জানে এটিপি শক্তি আচলতে শৰীৰৰ কাৰণে অতি আৱশ্যকীয় শক্তি কাৰণ ই শৰীৰৰ প্ৰতিটো বিপাক ক্ৰিয়াতে অংশগ্ৰহণ কৰে আৰু ইয়াৰ ফলতে আমাৰ শৰীৰৰ প্ৰতিটো চালিকা শক্তি চলি থাকে আনফালে এই এটিপি শক্তি যিমানে বেছি উৎপন্ন হ'ব সিমানে আমাৰ কোষবোৰ সবল হৈ থাকে আৰু কোষবোৰে ৰোগ প্ৰতিৰোধক ক্ষমতা যথেষ্ট বৃদ্ধি পায় সেইকাৰণে আপুনি যদি প্ৰাণায়াম কৰে যথেষ্ট অক্সিজেন গ্ৰহণ কৰে আৰু ভালদৰে গ্লুকোজ খায় তেতিয়াহ'লে আপোনাৰ এটিপি শক্তি বঢ়িব আৰু আমাৰ ৰোগ প্ৰতিৰোধক শক্তিও বাঢ়ি যাব এইখিনি কথাৰ পিছত জনাৰ পিছত আমি চাওঁচোন এতিয়া প্ৰাণায়াম কৰিবলৈ আমি কেনেকৈ কৰিব লাগিব প্ৰাণায়াম কৰিবলৈ হ'লে আমি কিছুমান বিশেষ আসন ধৰক সুখাসন এই সুখাসনত আপুনি সাধাৰণতে বহাতে বহি ল'ব পাৰে হাতখন মুদ্ৰাত থাকিব তাৰপিছত আৰম্ভ কৰিব আনহাতে পদ্মাসনতো বহিব পাৰে যিসকলে পাৰে হাত ভৰি দুখন ওপৰত খোজ খাই লৈ নহ'লে সিদ্ধাসন এইটো ভৰি এখন ভৰি ওপৰত থাকিব এখন তলত থাকিব আৰু এটা নহ'লে বজ্ৰাসনতো যে সেই আসন এটাত বহিলে আপুনি প্ৰাণায়াম কৰিব পাৰে প্ৰথম প্ৰাণায়াম হ'ল ভস্ত্ৰিকা প্ৰাণায়াম ইয়াত আমি দীঘলকে উশাহ লওঁ আৰু দীঘলকে উশাহটো এৰি দিওঁ আৰু ইয়াৰ দ্বাৰা আমি কৰোঁ কি আমাৰ হাওঁফাওৰ প্ৰতিটো কোষকে সক্ৰিয় কৰি তোলো আৰু যথেষ্ট পৰিমাণে অক্সিজেন ভিতৰত সোমাই লওঁ আৰু কাৰ্বন ডাই অক্সাইড উলিয়াই দিওঁ এই প্ৰাণায়ামটো আমি কমেও 5 মিনিট সময় কৰা উচিত ইয়াৰ পিছত আহিল 2 নম্বৰ কপালভাতি প্ৰাণায়াম কপাল মানে হ'ল মুখমণ্ডল আৰু ভাতি মানে হ'ল উজ্জ্বলতা আপুনি যদি কপালভাতি প্ৰাণায়াম সুন্দৰভাৱে কৰি থাকে 2-3 মাহতে আপোনাৰ মুখমণ্ডল উজ্জ্বল হৈ উঠিব এই কপালভাতি প্ৰাণায়াম আমি কি কৰোঁ যে নাকেৰে জোৰকে উশাহটো এৰি দিওঁ আৰু এৰি দিওঁ কিন্তু লোৱাৰ কথাটো আমি চিন্তা নকৰোঁ কাৰণ লোৱাটো নিজে নিজে হয় আৰু উশাহটো যেতিয়া এৰি দিম তেতিয়া আপোনাৰ পেট আৰু বুকু এনেকৈ লৰচৰ হয় গতিকে ডায়েফ্ৰাম উঠি যায় আৰু বুকুৰ মাংসপেশীবিলাক লৰচৰ হয় ফলত গোটেই বস্তুৱে সবল হয় আৰু শ্বাস প্ৰশ্বাস তন্ত্ৰৰ লগতে আমাৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ উন্নতি হয় এইফালে চাওক এইটো যদি আপুনি 10 পৰা 15 মিনিট কৰে তেনেহ'লে যথেষ্ট সুস্থ মানুহৰ কাৰণে এতিয়া কপালভাতি প্ৰাণায়ামত আচলতে কি হয় কপালভাতি প্ৰাণায়াম কৰিলে আপোনাৰ নিশ্বাসৰ লগত আমি কাৰ্বন ডাই অক্সাইডৰ লগতে যদি ভিতৰত কিবা বীজাণু থাকে বীজাণুবোৰ ওলাই যাব আৰু যদি এলাৰ্জি কৰিব পাৰে কিবা বস্তু থাকে সেইবোৰ ওলাই যাব মুঠতে ভিতৰখন পৰিষ্কাৰ হ'ব দ্বিতীয়তে ডায়েফ্ৰামৰ ফ্লেক্সিবিলিটি বাঢ়িব সেইকাৰণে লৰচৰ কৰিব বেছিকে উশাহ নিশাহৰ প্ৰক্ৰিয়া ভাল হ'ব মাচুলৰ টোনবিলাক বাঢ়ি যাব আৰু তলৰ অংশৰ আমাৰ তেজ চলাচল প্ৰক্ৰিয়া যথেষ্ট উন্নত হ'ব সেইকাৰণে আচলতে কপালভাতিৰ দ্বাৰা আমাৰ শ্বাস প্ৰশ্বাসৰ যিবিলাক এজমা ক্ৰনিক ব্ৰংকাইটিছ এম্ফাইজামা আৰু নানা ধৰণৰ শ্বাস প্ৰশ্বাসৰ ৰোগবোৰ আমি আৰোগ্য কৰিব দ্বিতীয়তে যিহেতু পেটৰ লৰচৰ হয় সেইকাৰণে আমি হজম প্ৰক্ৰিয়াৰ আমি ইয়াৰ উন্নত আৰু মানসিকভাৱে আমি চাপৰ পৰা মুক্ত হ'ব পাৰোঁ কিন্তু যিসকলৰ ৰোগৰ হাৰ্টৰ বেমাৰ আছে বা উচ্চ ৰক্তচাপ আছে হাৰ্নিয়া আছে বা স্পাইনৰ কিছুমান বেমাৰ থাকে তেওঁলোকে এইটো কৰা উচিত আৰু যদি আপোনাৰ বেছিকে ৰেস্পিৰেটৰী ইনফেকশ্যন হৈ থাকে কাহ চাহ হৈ আছে সেই সময়ত এইটো নকৰিব আৰু মহিলাসকলে বিশেষকৈ মাহেকীয়াৰ সময়ত আৰু গৰ্ভৱতী সময়ত এই প্ৰাণায়াম কৰাটো অনুচিত 3 নম্বৰ প্ৰাণায়াম হ'ল বাহ্য প্ৰাণায়াম বাহ্য প্ৰাণায়ামত আমি উশাহটো বাহিৰলৈ এৰি দিওঁ আৰু বাহিৰৰ এৰি দি আমি 3টা বন্ধ কৰোঁ আপুনি চাওকচোন জোৰকে উশাহটো বাহিৰলৈ এৰি দিব এৰি দিয়াৰ পিছত আমি গুজ্জন্তৰ চেপি ধৰিব যিটোক আমি মলবন্ধ তাৰপিছত পেটটো টান কৰি ধৰিব আৰু সেইটোক উদ্যান পথ আৰু থুতুৰি আনি বুকুত লগাই অলপ সময় উশাহ বন্ধ কৰিব এইটোক জলন্ধৰ ত্ৰিবন্ধযুক্ত প্ৰাণায়াম ইয়াৰ দ্বাৰা আমাৰ বাহিৰত আমি উশাহটো এৰি দিওঁ আৰু সুন্দৰকে আমি কণ্ট্ৰেক্ট কৰোঁ এতিয়া চাওক বাহ্য প্ৰাণায়ামৰ দ্বাৰা আমাৰ যদি কোষ্ঠকাঠিন্যতা থাকে কনষ্টিপেশ্যন সেইটো নোহোৱা হয় এচিডিটি নোহোৱা হয় আৰু গেষ্ট্ৰিকৰ যিবিলাক সমস্যা সেইবোৰ নোহোৱা হয় তাৰোপৰি ৰেক্টাম আৰু এনাল কেঞ্চাৰ মানে মলভাণ্ডৰ চাৰিওফালে যিবিলাক আমাৰ ৰোগ হয় পাইলছ ফিচাৰ আদি এইবোৰৰ পৰা আমি উপশম পাব পাৰোঁ প্ৰষ্টেট গ্লেণ্ডৰ বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ আৰু মহিলাসকলৰ যিবিলাক জননেন্দ্ৰৰ ৰোগ যেনে অভাৰী ইউট্ৰাছ সেইবোৰৰ পৰা ৰক্ষা পাব তদুপৰি এই ডায়েবেটিছৰ কাৰণে ভাল আনহাতে
যিসকল ৰোগীৰ ইতিমধ্যে উচ্চ ৰক্তচাপ আছে, হৃদপিণ্ড ৰোগ আছে আৰু মহিলাসকলৰ মাহেকীয়াৰ সময়ত আৰু গৰ্ভধাৰণৰ সময়ত এইটো প্ৰাণায়াম কৰা উচিত নহয়। এতিয়া দুআষাৰ মই পাইলছৰ বিষয়ে কৈছে, নিশ্চয় আপোনালোকে জানিবলৈ আগ্ৰহ কৰিব। এইটো হ'ল আমাৰ পাচন তন্ত্ৰৰ বিভিন্ন অংগ প্ৰত্যংগসমূহ। এই পাচন তন্ত্ৰৰ এইটো হ'ল লিভাৰ বা যকৃত, য'ত আমি পিত্তৰস তৈয়াৰ হয় হজম প্ৰক্ৰিয়াৰ কাৰণে। ইফালে এইটো হ'ল খাদ্য নলী, ইছ'ফাগাছ, ইয়াৰ খাদ্য আহি পেলাই এই ষ্টমাক বা পাকস্থলীত সোমায়। ইয়াৰ পৰা খাদ্য গৈ পিনে সোমাই গৈ ক্ষুদ্ৰ অন্তৰত সোমাই, যি আমাৰ 20 পৰা 22 ফুট দীঘল, আৰু ইয়াতে আমাৰ হজম প্ৰক্ৰিয়াটো সম্পন্ন হয়। তাৰপিছত হজম হোৱা খাদ্যখিনি ইয়াত গৈ সোমায়। শেষত যে ইয়াত মল আকাৰে আৰম্ভ হয় আৰু পানীখিনি শুই লোৱাৰ পিছত অলপ গোট মাৰে, আৰু এই গোটা মল লাহে লাহে আহি পেলাই এইপিনে মলভাণ্ডাৰ বা ৰেক্টামৰ প্ৰজাতি ওলাই গুচি যায়। এইটো হ'ল আমাৰ গেষ্ট্ৰইণ্টেষ্টিনেল ট্ৰেক্ট। এতিয়া এই ৰেক্টাম বা মলভাণ্ডাৰ বিষয়ে অহাৰ কথা কৈছো। এইটো এটা ছবি য'ত ৰেক্টামৰ ভিতৰখন আমি দেখুৱাইছো। এইটো তলখিনিত, ৰেক্টামৰ তলখিনিত এইখিনিত আছে স্পিংটাৰ, যিটো আমি এনেল স্পিংটাৰ বুলি কওঁ, যিটো আমি সংকুচিত কৰি বন্ধ কৰিব পাৰোঁ। তাৰ দ্বাৰা শৌচ ওলাই যোৱাত আমি বাধাও দিব পাৰোঁ, নহ'লে ৰিলেক্স কৰি তাক ওলাই যাবলৈ দিব পাৰোঁ। গতিকে এইটো বৰ দৰকাৰী বস্তু। আমি যদি ইয়াৰ ভালদৰে ব্যায়াম নকৰোঁ, তেতিয়াহ'লে আমাৰ কিছুমান সমস্যা হয়। কাৰণ এই অঞ্চলতে কিছুমান তেজবাহী নলী থাকে, যিবোৰ তেজ ওপৰলৈ লাহে লাহে ওপৰত উঠি যায়। কিন্তু যদি এই স্পিংটাৰটোৰ দুৰ্বলতা থাকে, তেতিয়াহ'লে এই তেজবাহী নলীৰ ওপৰলৈ যোৱাটো বন্ধ হৈ যায়। ফলত এই তেজবাহী বা যদি কিবা কাৰণত কনষ্টিপেশ্যন থাকে, ষ্টুল জমা হৈ থাকে, পায়খানা যদি জমা হৈ থাকে, তেতিয়াও এই তেজবাহী নলীৰে তেজ ওপৰলৈ যোৱাটো বন্ধ হ'ব। ফলত আমাৰ এই তেজবাহী নলীৰ বিলাক আচলতে বহল হৈ যায়, আৰু তাত এইবোৰক আমি পাইলছ বুলি কওঁ। আৰু যদি কিবা কাৰণত কাহি দিওঁ বা হাঁচি মাৰি দিওঁ, ইয়াত ফাটি পেলাই তেজ ওলাব পাৰে। সেইকাৰণে তেজত পাইলছ কৰিলে পাইলছত তেজ ওলায়। এতিয়া এই ধৰক, যদি আমাৰ এই স্পিংটাৰৰ আমি ব্যায়ামবিলাক ভালদৰে কৰোঁ, যেনেকৈ আমি বাহ্যক প্ৰণায়াম স্পিংটাৰ কণ্ট্ৰেক্ট কৰোঁ, ঠিক তেনেকৈ যদি কৰি থাকোঁ, তেতিয়াহ'লে লাহে লাহে এই তেজ চলাচলটো ইম্প্ৰুভ হ'ব, আৰু শেষত আমাৰ এই পাইলছ ৰোগৰ পৰা মুক্তি লাভ কৰিব। এইটোৱে আচলতে। ইয়াৰ পিছত অগ্নিসাৰ ক্ৰিয়া। এইটো এটা ক্ৰিয়া, এইটো প্ৰায় কোনো প্ৰাণায়াম নহয়। অগ্নিসাৰ বুলি কিয় কয়? কাৰণ অগ্নি মানে ইয়াত জুই। আচলতে এই পাকস্থলীত জুই মানে কি? ইয়াত হাইড্ৰক্লৰিক এচিড তৈয়াৰ হয়। গতিকে এই জুইটো আমি কেনেকৈ নিৰ্বাপিত কৰিব পাৰোঁ, সেইটো হ'ল অগ্নিসাৰ। যদি আমি পেটৰ লৰচৰ কৰি পেলাই যদি ইয়াক জুইটোক নিৰ্বাপিত কৰিব পাৰোঁ, যদি ভালদৰে ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বহুত দৰকাৰ হয়। চাওকচোন কেনেকৈ কৰিছে। এই মানুহজনে চাব, প্ৰাণায়াম কৰিছে, অগ্নিসাৰ কৰিছে, সুন্দৰকে পেটটো লৰচৰ কৰিছে, আৰু ইয়াৰ দ্বাৰা কি হয়? আচলতে আমাৰ খাদ্য হজম ক্ৰিয়াত সহায় হয়, আমাৰ কনষ্টিপেশ্যন নোহোৱা হয়, আৰু আমাৰ লিভাৰৰ ফাংচন ভাল হয়। সেইকাৰণে লিভাৰৰ ৰোগৰ পৰা আমি হাত সাৰিব পাৰোঁ। আনকি ডায়েবেটিছৰ কাৰণে এইটো বৰ ভাল। ইয়াৰ পিছত হ'ল উজ্জায়ী প্ৰাণায়াম। উজ্জায়ী প্ৰাণায়ামত আমি ডিঙিটো চেপি ধৰি দীঘলকে উশাহ টানো। এই উশাহ টানিলে যেতিয়া চাওক, উশাহটো টানিৰ পিছত শব্দ হয়, কাৰণ ডিঙিটো চেপি ধৰি কৈছোঁ, সেইকাৰণে গৰম বতাহ ভিতৰলৈ সোমাই যায়, আৰু সোমাই যোৱাৰ পিছত আপুনি লাহেকে থুতুৰটো দি বুকুত লগাই অলপ সময় ৰৈ থাকে। যিমান সময় সামৰ্থ্য আছে সিমানখিনি সময়, এইটো 1 মিনিটৰ পৰা আধা মিনিট হ'ব। তাৰপিছত আপুনি সোঁনাকটো বন্ধ কৰি লাহে লাহে বাওঁনাকেৰে উশাহটো এৰি দিব। এই এনেকুৱা ধৰণে আপুনি 3 বাৰৰ পৰা 5 বাৰ বা 7 বাৰ 8 বাৰ আপুনি কৰিব পাৰে। গতিকে এই প্ৰাণায়ামৰ দ্বাৰা আপোনাৰ কি লাভ হয়? এই প্ৰাণায়ামৰ দ্বাৰা আপোনাৰ মানসিক অশান্তিবোৰ দূৰ হ'ব। যিসকলৰ টোপনি নহা ৰোগ আছে, টোপনি নহা ৰোগৰ পৰা ৰক্ষা পৰিব। আৰু যিসকলৰ ৰাতিত শুলে নাকৰ শব্দ হয়, সেই শব্দ নোহোৱা হ'ব। ইফালে থাইৰয়ড গ্লেণ্ডৰ যিবিলাক ৰোগ, সেই পৰা তাৰ পৰা ৰক্ষা পাব। আচলতে থাইৰয়ড গ্লেণ্ডটো ক'ত থাকে? ঠিক ডিঙিৰ সন্মুখতে এইখিনিতে থাকে। চাওক, আৰু এই ডিঙিৰ সন্মুখতে এডাল শ্বাস নলীদ্বৰ আছে। শ্বাস নলীদ্বৰৰ দুইফালে থাইৰয়ড গ্লেণ্ড থাকে, আৰু মাজতে স্পাচ থাকে। এই থাইৰয়ড গ্লেণ্ডটোৱে আচলতে থাইৰয়ড হৰমন চিক্ৰিশ্যন কৰে, থাইৰক্সিন। এই থাইৰক্সিনে আমাৰ শৰীৰৰ বিভিন্ন বিপাক ক্ৰিয়াত অংশ লয় কাৰণে ইয়াৰ অতি আৱশ্যক আছে। কিন্তু যদি আমি উজ্জায়ী প্ৰণায়াম কৰোঁ, তেতিয়া গৰম বতাহ থাইৰয়ডৰ পিছফালেদি গুচি যায়, আৰু ইফালে আমি থুতুৰ দি আনি পেলাই হেঁচা মাৰি ধৰিটো গোটেই থাইৰয়ড গ্লেণ্ডটো যথেষ্ট পৰিমাণে সক্ৰিয় হৈ উঠে। ফলত
ইয়াত থকা যিবিলাক ৰোগ আমি তাৰ পৰা মুক্তি পাব পাৰোঁ। ইয়াৰ পিছত আহিল অনুলোম বিলোম প্ৰাণায়াম। অনুলোম বিলোম প্ৰাণায়ামক আমি মুখ্য প্ৰাণায়াম বুলি কওঁ। আৰু এই প্ৰাণায়ামত আমি কি কৰোঁ চাওঁ। প্ৰথমতে আমি ৰাজহাড় পোন কৰি বহি লৈ সোঁহাতখন আনি সোঁহাতৰ বুঢ়া আঙুলিৰে সোঁফালৰ নাকটো বন্ধ কৰি লওঁ আৰু বাওঁ নাকেৰে দীঘলকৈ উশাহ লওঁ। তাৰপিছত মধ্যম আৰু অনামিকা আঙুলিৰে বাওঁ নাক বন্ধ কৰি সোঁ নাকেৰে লাহেকৈ এৰি দিওঁ। পিছত পুনৰ সোঁ নাকেৰে উশাহটো টানো আৰু অলপ সময়ৰ পিছত সোঁ নাকটো বুঢ়া আঙুলিৰে বন্ধ কৰি বাওঁ নাকেৰে লাহে লাহে এৰি দিওঁ। আৰু এই প্ৰক্ৰিয়াটো আপোনাৰ চলি থাকিব। এবাৰ সোঁ নাকেৰে ল'ব, বাওঁ নাকেৰে এৰিব, বাওঁ নাকেৰে ল'ব, সোঁ নাকেৰে এৰিব। অল্টাৰনেট নষ্ট্ৰিল ব্ৰিথিং বুলি কয়। আৰু এইটো আপুনি কমেও 10 পৰা 15 মিনিট সময় কৰিব লাগে। আৰু কৰিলে আপোনাৰ বহুতো ভাল হয়। আমি কি হয় তাক কৈ আছো। এতিয়া এই অনুলোম বিলোম প্ৰাণায়াম আচলতে সকলো ধৰণৰ মানুহে কৰিব, আনকি গুৰুতৰভাৱে অসুস্থ ৰোগীও কৰিব পাৰে। যদি তেওঁ বহি পেলাই কৰিবলৈ অসুবিধা হয় তেওঁ শুই পেলাই কৰিব পাৰে। আৰু অনুলোম বিলোমত আমি যথেষ্ট পৰিমাণে অক্সিজেন ভিতৰলৈ সোমাই ফলত আমাৰ যথেষ্ট পৰিমাণে ATP শক্তি উৎপন্ন হয়। দ্বিতীয়তে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা যথেষ্ট বাঢ়ি যায়। আৰু ইফালে নাকৰ আমি যিহেতু দুয়োটা নাকৰ ফালে নাক কুশল হৈ থাকে ফলত নাকৰ ব্লক, তাৰপিছত চাইনোচাইটিছ, কাণৰ বেমাৰ বা মূৰৰ বিষ আদি ৰোগবোৰ আমি নোহোৱা কৰিব পাৰোঁ। আৰু ইফালে যিহেতু অনুলোম বিলোমত আৰু মগজুটো ক্ৰিয়া কৰে, সেইকাৰণে যিবিলাক মগজুৰ ৰোগ আৰু যিবিলাক আৰু মানসিক ৰোগ বিশেষকৈ আমাৰ চিন্তা ভাৱনা এইবোৰ নোহোৱা কৰিব পাৰোঁ। আনফালে আমি ইয়াক আধ্যাত্মিক উন্নতি সাধনতো ই সহায় কৰে। আৰু সেইকাৰণে আমাৰ যদি হৃদপিণ্ডৰ ৰোগ থাকে, উচ্চ ৰক্তচাপ থাকে, হৃদপিণ্ডৰ ব্লক হৈ থাকে, যদি আমাৰ বিষণ্ণতা থাকে, উদ্বিগ্নতা থাকে, মাইগ্ৰেন থাকে, এজমা, চাইনোচাইটিছ, এলাৰ্জি, এই সকলোবোৰৰ পৰা অনুলোম বিলোমে আমাক মুক্তি দিব পাৰে। ইয়াৰ পিছত আছে 3টা ধ্যানাত্মক প্ৰাণায়াম, যিকেইটাই আচলতে মানুহৰ স্নায়ুতন্ত্ৰত কাম কৰে। স্নায়ুতন্ত্ৰ হ'ল মগজু আৰু নাৰ্ভৰ সমষ্টি। এই মগজুটো আচলতে এইফালে চাওক, মগজুটো আচলতে ইয়াতে লাও খোলাৰ ভিতৰত সুন্দৰকে সোমাই থাকে। এই মগজুৰ 2টা ফাল থাকে, এটা সোঁফাল আৰু বাওঁফাল। এই মাজতে ফাক থাকে। আৰু মগজুত কিছুমান কোষ থাকে, আমি স্নায়ু কোষ বুলি কওঁ। এই স্নায়ু কোষৰ পৰা স্নায়ু ফাইবাৰবিলাক তললৈ ওলাই যায় আৰু এইটো স্পাইনেল কৰ্ডলৈ ৰূপান্তৰিত হয়। ইয়াত ভালকৈ দেখুৱাইছে চাওক। ইয়াৰ পৰা স্পাইনেল কৰ্ডৰে ওলাই গৈছে, ৰাজহাড়ৰ মাজেদি স্পাইনেল কৰ্ড সোমাই যায় আৰু যায় ঠিক ওপৰতে শেষ হয়। আৰু ইয়াৰ পৰা বহুতো নাৰ্ভ ওলাই গৈ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ যায়। যেনে চাওক, হাতলৈ গৈছে আৰু এইটো অলপ ভৰিলৈ গৈছে আৰু অলপ গালৈ গৈছে। মুঠতে এই মগজুৱে এই নাৰ্ভবোৰৰ পৰা নাৰ্ভৰ যোগেদি শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰ ওপৰত ই নিয়ন্ত্ৰণ কৰে। আৰু কিছুমান নাৰ্ভ ইয়াৰ পৰা ডাইৰেক্টলি ওলাই গৈ আচলতে অংগ প্ৰত্যংগ, হাৰ্ট, লাং আদি লৈ যায়। মুঠতে মগজুৱে আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবোৰ নিয়ন্ত্ৰণ কৰাৰ উপৰিও আমাক দিয়ে চিন্তা ভাৱনা, মানসিক ভাৰসাম্য। কাৰণ ফ্ৰণ্টেল লবত মানসিক আমাৰ স্বাস্থ্যৰ কথাবোৰত জড়িত হৈ আছে আৰু অন্যান্য চেণ্টাৰবোৰে আমাক নিয়ন্ত্ৰণ কৰে। গতিকে এনেকুৱা এটা মগজু যিয়ে আমাক শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগকে নিয়ন্ত্ৰণ কৰে, ইয়াক আমি নিশ্চয় সক্ৰিয় কৰি ৰাখিম। আৰু তাৰ কাৰণে কিছুমান প্ৰাণায়াম আছে। এই প্ৰাণায়ামবিলাক কি? প্ৰথম হ'ল ভ্ৰামাৰী প্ৰাণায়াম। ভ্ৰামাৰী অৰ্থাৎ ভোমোৰাৰ দৰে গুঞ্জন কৰে। আমি ওম ধ্বনি উচ্চাৰণ কৰোঁ। চাওকচোন কেনেকে কৰিছো। আপুনি প্ৰথমতে বুঢ়া আঙুলিৰে নাক কাণ দুখন বন্ধ কৰি লওক, তাৰপিছত আঙুলিবিলাকেৰে চকু বন্ধ কৰি লওক, মুখখন বন্ধ কৰি লওক আৰু নাকেৰে ও শব্দ কৰি আপুনি ও শব্দ কৰক, যাতে আপোনাৰ সম্পূৰ্ণৰূপে আপুনি কঁপনি উঠাই দিব পাৰে। এই কঁপনিটো আচলতে আমাৰ মগজুৰ কোষবোৰ সক্ৰিয় কৰি তোলে। গতিকে ওম ধ্বনি ভোমোৰাৰ দৰে গুঞ্জন কৰাটোৱে বৰ ইয়াত দৰকাৰী। এই ভ্ৰামৰী প্ৰাণায়ামৰ দ্বাৰা আমি যিহেতু মগজুৰ কোষবোৰ সক্ৰিয় কৰিব পাৰোঁ, সেইকাৰণে মানসিক শান্তি আমি আনিব পাৰোঁ। আৰু আমাৰ উচ্চ ৰক্তচাপ আৰু হৃদপিণ্ড ৰোগৰ কাৰণে এইটো ভাল। ইয়াৰ পিছত প্ৰাণায়ামটো হ'ল উদ্গীত প্ৰাণায়াম। উদ্গীত প্ৰাণায়ামত আমি ওম ধ্বনি উচ্চাৰণ কৰোঁ। আৰু ওম ধ্বনিটো আচলতে বহুতে ভবাৰ দৰে কোনো ধৰ্মীয় শব্দ নহয়। এইটো এটা হ'ল মহাজাগতিক শব্দ। কাৰণ আপোনালোকে জানে বা শুনিছে নিশ্চয় যে
বৈজ্ঞানিকসকলে প্ৰমাণ কৰিছে যে সৌৰজগতৰ পৃথিৱীকে ধৰি নানা গ্ৰহ উপগ্ৰহবোৰে সদায় এটা কঁপনি উঠাই থাকে আৰু কঁপনিত এটা হুম ধৰণৰ শব্দ হয় আৰু এই হুম শব্দৰ লগত আমাৰ ওম শব্দৰ যথেষ্ট মিল আছে যেতিয়া আমি ওম শব্দ উচ্চাৰণ কৰোঁ তেতিয়া ই এটা মহাজাগতিক শব্দ হয় এই গ্ৰহ উপগ্ৰহৰ হুম ধ্বনিৰ লগত মিলি যায় ফলত আপোনাৰ মনৰ যি সুপ্ত আৰু সহজাত প্ৰবৃত্তিবোৰ আছে সেইবোৰ জাগৰণ কৰি তোলে তদুপৰি আপোনাৰ মনোযোগৰ প্ৰতি বেছি আকৰ্ষণ আপুনি মনোযোগ দিব পৰা হয় আৰু যিটো কাম কৰে তাতে সফলতা লাভ কৰিব আনকি বেংগালুৰুৰ নিমহাছ নামৰ যিটো স্নায়ুবিক প্ৰতিষ্ঠান আছে তাত থকা ডাক্তৰসকলে প্ৰমাণ কৰিছে যে এই প্ৰণায়ামৰ দ্বাৰা আমি যথেষ্ট পৰিমাণে উন্নতি মানসিক ৰোগৰ উন্নতি সাধন কৰিব ইয়াৰ পিছত আছিল প্ৰণৱ প্ৰাণায়াম মানে হ'ল ধ্যান বা মেডিটেশ্যন এই প্ৰণৱ প্ৰাণায়ামৰ দ্বাৰা আমি মানসিক উৎকৰ্ষ সাধনৰ লগতে আচলতে আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিব পাৰোঁ চকু মুদি সম্পূৰ্ণৰূপে একাত্ম হৈ যেতিয়া আপুনি নিজৰ কথা চিন্তা কৰিব আপুনি কোনফালে খোৱা লৈছে কোনফালে গৈছে তাক চিন্তা কৰিব তাৰপিছত লাহে 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 আপুনি নিজৰ ইষ্ট দেৱতাক চিন্তা কৰি যেতিয়া আপুনি নিজকে বিলীন কৰি দিব পাৰে লাহে লাহে আপোনাৰ মানসিক পৰিৱৰ্তন আহি যাব আৰু এইটো আপুনি কিমান সময় কৰি থাকিব নিজৰ কথা আপুনি নিজৰ কথা ভাবি পৰে আপুনি ঘৰৰ কথা ভাবি পৰে আপোনাৰ শিক্ষাগুৰুসকলৰ ভাবি পৰে আপোনাৰ মাতৃ পিতৃৰ কথা ভাবি পৰে মুঠতে আপুনি চকু বন্ধ কৰি একান্ত হৈ বহি থাকক আৰু এইটোৱে আপোনাৰ মানসিক পৰিৱৰ্তন আপোনালোকে নিশ্চয় শুনিছে যে দস্যু ৰত্নাকৰ শেষত বাল্মীকি লিখি গৈছে এনেকৈ হৈছিলে যে এই ধ্যানৰ দ্বাৰা গতিকে আপুনি যদি ধ্যান কৰে আপোনাৰ সকলো ধৰণৰ খং দমন কৰিব ঋতুবোৰ দমন কৰিব পাৰিব আপোনাৰ মনক উন্নত কৰিব পাৰিব আৰু মগজুৰ এটা পৰিৱৰ্তন আনিব পাৰিব দৃষ্টিভংগী সলনি কৰিব পাৰিব আৰু গতিকে আপুনি যিমান সময় পাৰে 2 মিনিট পাৰে 5 মিনিট পাৰে আধা ঘণ্টা পাৰে আপোনাৰ সামৰ্থ্য অনুযায়ী প্ৰণৱ প্ৰাণায়াম কৰক আৰু তেতিয়া আপুনি দেখিব আপোনাৰ নিশ্চয় আপুনি পৰিৱৰ্তিত হৈছে এই 8টা প্ৰণায়াম সাধাৰণতে আমি কৰিব লাগে এইটো কৈছে সৰ্বসাধাৰণ কাৰণে আৰু যিমানখিনি পাৰে কৰাটো উচিত তাৰপিছত কথা আহিল যোগাসন মই ইতিমধ্যে কৈছো যোগাসন আমি লগে লগে কৰি যাব লাগিব কিন্তু যোগাসনৰ গোটেই কথাখিনি মই ক'ব নোৱাৰিম কাৰণ বহুতো যোগাসন আছে কিন্তু তাৰ ভিতৰত মই কেইটামান যোগাসনৰ কথা এনে উল্লেখ কৰিম কিন্তু আচলতে যোগাসনৰ প্ৰিন্সিপল কথাটো এবাৰ ক'ব যাম আচলতে যোগাসনৰ দ্বাৰা আমি এই গাঁঠিবোৰৰ আমি সুচলতা বেছি আনি দিওঁ আৰু গাঁঠিবিলাক লগ কৰে লিগামেণ্টবোৰৰ আমি উন্নতি সাধন কৰিব পাৰোঁ ফ্লেক্সিবিলিটি লেক্সিটি বঢ়াই দিওঁ ফলত আমি গাঁঠিবোৰ বেছি ভালদৰে লৰচৰ কৰিব পাৰোঁ তাৰপিছত এই মাংস পেশীবোৰ সবল হয় কাৰণে আমাৰ লৰচৰ কৰিবলৈ সুবিধা বেছি হয় গতিকে যোগাসনৰ দ্বাৰা এইবোৰ কৰিব পাৰোঁ দ্বিতীয়তে আমাৰ এই জকাটোত বহুত হাড় আছে মূৰকে ধৰি এইবিলাক হাড়বোৰ দেখিছে এই হাড়বোৰ বয়সৰ লগে লগে ইয়াৰ পৰা কেলচিয়াম জাতীয় বস্তুবোৰ ওলাই যাবলৈ চেষ্টা কৰে কিন্তু যদি আপুনি যোগাসন কৰি থাকে তেতিয়াহ'লে এই কেলচিয়াম জাতীয় বস্তুবোৰ হাড়ৰ পৰা ওলাই নাযায় হাড় মজবুত হয় আৰু ফলত হাড়ে আপোনাক শক্তি দিয়ে আৰু ৰাজহাড়ত 34টামান সৰু সৰু হাড় আছে যিবিলাক গাঁঠি আছে আৰু গাঁঠিবোৰৰ কাৰণে আমি ৰাজহাড়টো যথেষ্ট ফ্লেক্সিবল আগলৈ হাওলিব পাৰে পিছলৈ হাওলিব পাৰে কাষলৈ হাওলিব পাৰে দুইফালে হাওলিব পাৰে কিন্তু যদি আপুনি গাঁঠি আসনবোৰ কৰি নাথাকে তেতিয়াহ'লে এইবোৰ জঠৰ হৈ যায় সেইকাৰণে যোগাসনৰ দ্বাৰা আমাৰ ৰাজহাড়ৰ ফ্লেক্সিবিলিটি বঢ়াব পাৰে আপোনাৰ মুভমেণ্টবোৰ বেছি ভালদৰে কৰিব পাৰে ইফালে হাড়ত লাগি থকা মাংস পেশীবোৰৰ সবল কৰিব পাৰে আৰু মাংস পেশীবিলাক আচলতে হাড় বল ধৰাত সহায় কৰে গতিকে এইবোৰ ভাল হ'ব আনহাতে গাঁঠিৰ ভিতৰত থকা কিছুমান পনীয়া বস্তুৱে গাঁঠিবিলাকৰ মাজত এনেকে থাকে আৰু যিবোৰ লাহে লাহে বয়সৰ লগে লগে কমি যায় আৰু ফলত অষ্টিঅআৰ্থ্ৰাইটিছ হয় কিন্তু যদি আপুনি ভালদৰে আসন কৰি থাকে তেতিয়াহ'লে এই গাঁঠিবোৰৰ পনীয়া বস্তু গুচি নাযায় চাইনোভিয়েল ফ্লুইড গুচি নাযায় ফলত লাহে লাহে আপোনাৰ গাঁঠিবোৰ সুস্থ সবল থাকিব লৰচৰ কৰিব পাৰোঁ আঁঠুৰ বিষ আপোনাৰ নোহোৱা হ'ব আঁঠুত অষ্টিঅআৰ্থ্ৰাইটিছ হয় সেইবিলাকো কমন হৈ যাব আৰু ৰিউমেটইড আৰ্থ্ৰাইটিছ নোহোৱা হ'ব আৰু সেইকাৰণে আপুনি নানা ধৰণৰ আঁঠুৰ এনেকুৱা ধৰণৰ ব্যায়ামবিলাক আপুনি কৰিব পাৰে বেলেগ বেলেগ ধৰণৰ ব্যায়াম আসন আছে যিবিলাকৰ দ্বাৰা আপুনি আঁঠু লৰচৰ কৰিব পাৰে আনফালে আপুনি ৰাজহাড়ৰ লৰচৰ কাৰণে যথেষ্ট আছে হাতৰ কাৰণে যথেষ্ট বহুত ধৰণৰ আসন আছে এইবোৰ কৰিব পাৰে মুঠতে আপুনি এই ধৰণৰ আসনবিলাক যদি সদায় কৰি থাকে নিয়মিতভাৱে কৰি থাকে তেতিয়াহ'লে আপোনাৰ গাঁঠিবোৰ সুচল হ'ব পেশীবোৰ সবল হ'ব
লিগামেণ্টবোৰ লেক্স হৈ যাব গতিকে আপোনাৰ ফ্লেক্সিবিলিটি যথেষ্ট বাঢ়িব গতিকে এইখিনি আজি ক'লো আজি প্ৰাণায়াম আৰু যোগাসনৰ বাবে যিখিনি ক'ব লাগিছিল মই ক'লো ইয়াৰ পিছত মই নিশ্চয়কৈ আপোনাক নানা ধৰণৰ ৰোগত আপোনাৰ কোনবোৰ আসনে ভাল কাম কৰি সেইবোৰ ক'বলৈ চেষ্টা কৰিম তেতিয়াই আসনৰ কথা আমি ক'বলৈ চেষ্টা কৰিম গতিকে আজি ইমানতে সামৰিছো ধন্যবাদ